হৰ হৰ মহাদেৱ। এই চাওক আমি এতিয়া ঘোঁৰাত আহিছোঁ। বহুত কষ্ট পাইছে, ঘোঁৰায়ো পাইছে। আমি অৱশ্যে খোজকাঢ়ি আহিব পৰা অৱস্থাত নাই, নহ'লেতো আমি চেষ্টা কৰিলোহেঁতেন খোজকাঢ়ি আহিবৰ বাবে। বহুত কষ্টৰে মই এই ভিডিঅ' সংগ্ৰহ কৰিছোঁ। আমি বন্ধু দুল শইকীয়া এয়া মোৰ পিছত আপোনালোকে দেখিছে চাগে আহি আছে। আমি কিমান কষ্টৰে এয়া ঘোঁৰা লৈ আহি আছোঁ। এয়া চাওক কেনে পৰিৱেশ, কিমান সুন্দৰ এক পৰিৱেশ। মই এহাতে ঘোঁৰা ধৰিছোঁ আৰু এহাতে মোবাইল ধৰিব লগা হৈছে ভিডিঅ' বাবে। কিমান সুন্দৰ পৰিৱেশ চাওক, কেনেদৰে মানুহ গৈ আছে, কেনেদৰে মানুহ হাঁহি আছে। এয়া পৰিৱেশ, সেয়াই হয়তো ইমান কষ্টৰ মূৰত মহাদেৱক দৰ্শন কৰিবলৈ পায়। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এয়া আমি আহি আছোঁ ওপৰলৈ যাত্ৰা কৰি, সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 14,000 ফুট ওপৰত। হৰ হৰ মহাদেৱ, জয় ভোলে। এয়া বহুত কষ্ট হৈছে, গতিকে মই আকৌ চেষ্টা কৰিম এই ভিডিঅ'সমূহ সংগ্ৰহ কৰিবৰ বাবে। এয়া চাওক, এয়া কেনে পৰিৱেশ, বহুত বহুত কঠিন পৰিৱেশ। এয়া আহি আছোঁ চাওক, এয়া আমি ইমান তলৰ পৰা আহি আছোঁ, বহুত কঠিন ৰাস্তা। এয়া আমি সৌ তলৰ পৰা আহি আছোঁ, এনেদৰে আহি আহি আমি ওপৰত পাইছোঁ। ইয়াতে আমি খন্তেক জিৰণি লৈছোঁ আৰু জিৰণিৰ পাছত আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম। এয়া চাওক, এই জেগাৰ নাম বিচ্ছু ঘাট। এইয়া ওপৰত বৰফ পৰি আছে, বৰফ এইবিলাক বৰফ।